গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মানে এই কেইদিনমান আগতে আপোনালোকে জানে মই এটা ভিডিঅ' বনাইছিলোঁ মাঘ বিহুৰ কাৰণে আমাৰ ইয়াতে যে ভেলাঘৰ বনাইছে মানে মেজি চ' ভিডিঅ' এটা বনাইছিলোঁহে আপোনালোকে জানে মানে সেই ভিডিঅ'টো পাৰ্ট 1 পাৰ্ট 2 মানে 2 ভাগত ভগাইছিলোঁ চ' সেইদিনাখন পাৰ্ট 1 বনাইছিলোঁ আৰু আজি ৰাতি হৈছে চাওক এতিয়া ৰাতি হৈছে চ' বৰ্তমান বাজিল 7:30 তো পাৰ্ট 2 মানে আজি বনাম চ' কি হৈ আছে তাতে মানে কিবাকিনি হৈ আছে তো এতিয়া আমি অকণমান পিছত যাম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' চাওক গাইছ এতিয়া আমি গৈ আছোঁ চাওক ৰাতি কেনেকুৱা সেইদিনা আজি গৈছিলোঁ তো সেইটো ৰাস্তাই হয় আৰু ৰাতি চাওক লাইটটো কি মজা লাগে মানে ৰ'দটো লগাইছে তো জ'চটোৱে বেলেগ চাওক ৰাতিৰ লাইটটো আপাৰত দিছোঁ চাওক তো এতিয়া আমি গৈ আছোঁ তো ডাইৰেক্ট লগ পাম বিহুৱালী তো চাওক আপোনালোকে চাব পাৰে ইয়াতে বিহু হৈ আছে চাওক ফাইনেলি ইমান ধুনীয়াকৈ সজাইছে ভেলাঘৰ দিছে তাৰপাছত আছে ঘৰ আছে তাৰপাছত বহুত মানুহ দেখিবলৈ পাবা আপোনালোকে মানুহ চাওক না কিমান মানুহ হৈছে মানে ভিতৰলৈ যাব খুজিছিলোঁ কিন্তু আপোনালোকে নিজে চাওক মানুহ কিমান হৈছে সেইকাৰণে মানে একদম যাবই পৰা নাই উৎসাহ উদ্দীপনা দি এই ভোগালী সন্ধানত আহিছে আমাৰ এই বৰষাৰ পৰা এখন সৰু ঠাইত আমাক ফাইনেলি মন্দিৰ ভাইক লগ পালোঁ আৰু আপোনালোকে চাব পাৰে কালি যাবি না ধন্যবাদ জনাইছোঁ লগতে আমাৰ মানে ভিডিঅ'ত কৈ দে কালি ক'ত যাম এতিয়া আমাৰ এই বৰখলাৰ পৰা শংকৰখলা বৰখলা মানে দেৱাহাটী বৰখলা মূল কাৰণটো হৈছে আৰু বৰ্তমান আমি আছোঁ এই বৰখলাৰ পৰাটো একদম মানে ভিতৰত এইফালেদি ইয়াত সোমালে ওলাই গোটেই তিনফালেদি যেতিয়া আপোনালোকে চাব পাৰে এইফালে DY 365 গাড়ীখন আৰু এইফালে আছে ভেলাঘৰ মেজি মানে গাইছে আপোনালোকে চাব পাৰে আমাৰ উৎপল দা DY 365 চাওক ভোগালী বিহুৰ সন্ধানত কিয় হেৰি পাৰে দেখাই পায় পুলিচ দি ফালে আছে এইটো বৰঘৰ মানে বৰঘৰৰ বিষয়টা আপোনালোকক ক'ব নালাগে আপোনালোকে জানিয়ে আপোনালোক সকলোৰে ঘৰত বৰঘৰ থাকে আৰু এইফালে চাওক গাহৰি মাংস পুৰি বনাই আছে তো পুৰি খাই মানে কিবা এটা ভাল লাগে চ' গাইছ মানে সেইদিনা খাইছিলোঁ চ' গৰুৰ দুটা নাছিলে আজি গৰুৰ দুটা লগাই দিছে চাওক কি মজা লাগিছে এতিয়া আমি মানে লাহেকৈ ঘৰত আহিলোঁ আৰু এতিয়া গৈ আছোঁ চাব ৰাতিৰ ভিউ
চ' গাইজ যেতিয়া মানে ঘৰত আহি পালোঁ আৰু মানে এনেকুৱা হ'ল তাতে চিন আপোনালোকে ভিডিঅ'ত দেখিছে চাগে মানে কি হ'ল ইমান মানুহ ভিৰত মানে সোমাব নোৱাৰিলোঁ তাৰ কাৰণে চৰি চ' মানুহ আপোনালোকে দেখিছে কিমান হৈছে চ' মাঘ বিহু আহি আছে মোৰ ফালৰ পৰা আপোনালোকক বহুত শুভেচ্ছা থাকিল মাঘ বিহুৰ আৰু এতিয়া কমচে কম 9:30 বাজিল চাগে 9:30 বাজিল তো আমি অকণমান গৈ আপোনালোকক পাৰ্ট 2 বনাম বুলি যিহেতু আশা দিছিলোঁ তো ভিডিঅ'টো কৰি লৈ আহিলোঁ এইখিনিয়ে মানে দুখাব পাৰিলোঁ চ' মোৰ ফালৰ পৰা বহুত চেষ্টা কৰিছোঁ তো দেখুৱালোঁ চ' আপোনালোকক ভিডিঅ'টো কেনে লাগিল তো কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহি গৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কালি এটা ভিডিঅ' দিম নয়নদাৰ চ' নয়নদাৰ কালি মানে পিকনিক খাব আহিব শংকৰখোলাত মনজিত ভাইয়ে কৈছে ভিডিঅ'টোত আপোনালোকে যদি চাইছে ভালকৈ তো আপোনালোকে জানে মনজিত ভাইয়ে কৈছে তো মনজিত ভাইও যাব আৰু ময়ো যাম আৰু নয়নদা আহিব তো কি কৰে তাতে আপোনালোকক দেখুৱাম চ' ভিডিঅ'টো চাই থাকিব আৰু আজি মানে সমাপ্ত কৰিম ইয়াতে ভিডিঅ'টো চ' আজিলৈ এৰিছোঁ বাই বাই